নমস্কাৰ বন্ধুসকল, শুভ ৰাতিপুৱা। বিচনাৰ কাষতে থকা খিৰিকীখন খুলি লৈ বাহিৰলৈ চালোঁ আৰু সূৰ্যৰ পোহৰটো অলপ গাত ল'লোঁ। বৈজ্ঞানিকসন্মতভাৱে সূৰ্যৰ পোহৰে হেনো আমাৰ দেহত প্ৰয়োজন হোৱা ডি ভিটামিনৰ যোগান ধৰে। পিয়লাটো হাতত লৈ পুৱাই প্ৰয়োজন হোৱা চাহটুপি হাতত লৈ খিৰিকীৰ কাষত বহিলোঁ। বিচনাতে বহি চাহ কাপোৰ খাই ল'লোঁ আৰু দিনটোৰ আৰম্ভণি কৰিলোঁ। চাহটুপি শেষ কৰি বাৰীতে জৈৱিক পদ্ধতিৰে কৰা খেতিবোৰকে চকু ফুৰাওঁ। দেখিলোঁ পুলিবোৰো নতুনকৈ উঠিছে আৰু ফলবোৰো লাগিব ধৰিছে। বাৰীতে দেউতাই কেইটামান জিকা গুটি গুজি থৈছিল আৰু তাৰ পৰা গছ উঠি বহুত ডাঙৰ হ'ল আৰু এতিয়া ইয়াত ফুলিব ধৰিছে। দুদিনমানৰ পিছত ফল লাগিব। তাৰে নিচেই কাষতে তিয়ঁহ কেইটামানো লাগিছে। ঘৰৰ পাচলি ঘৰতে খাম, কিয়নো আকৌ বজাৰৰ পৰা কিনি আনো নহয় জানো? কমেণ্ট কৰিবচোন, আপোনালোকে বাৰু এনেকৈ ঘৰতে খেতি কৰেনে? মুঠৰ ওপৰত ঘৰখনত প্ৰায় সকলোবোৰ পাচলিয়ে কৰা হৈছে, তাকো এয়া জৈৱিক পদ্ধতিৰে। আহকচোন চাওঁ কি খেতিনো ঘৰখনত কৰি থোৱা হৈছে। বাৰীতে ৰঙালাও খেতিও কৰা হৈছে। ৰঙালাও বিশেষ বেছি লগা নাই, খুব বেছি 50-60টামান এই বছৰটোৰ কাৰণে হৈ যাব। আৰু কাষতে কেইটামান পকা ৰঙালাও চিঙা আছে। গছতো পকিব ধৰিছে আৰু বিশেষকৈ সম্পূৰ্ণ চিঙি আমাৰ হোৱাই নাই। আপোনালোকে হয়তো ভাবিছে ইয়াৰ ঘৰত খেতি কৰিছে, তাকো ভিডিঅ' বনাই দেখুৱাইছে, কিন্তু মই সেইটো ক'বলৈ যোৱা নাই। আমাৰ পৃথিৱীখনত কেঞ্চাৰ বেমাৰৰ পৰিমাণ ইমানেই বাঢ়ি গৈছে, যাৰ ফলত অকালতে মানুহৰ মৃত্যু সাৱটি ল'ব লগা হৈছে। ইয়াৰ কাৰণ কি জানেনে? অত্যধিক পৰিমাণৰ ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ। সেইবাবে আমি বজাৰৰ পাচলি প্ৰায় কমেই ব্যৱহাৰ কৰোঁ। বাৰীতে যি পাৰোঁ তাকে কৰি খোৱা হয়। দেউতাই সকলো খেতি কৰে, গতিকে যেতিয়া খেতি কৰা নহয় তেতিয়াহে বজাৰৰ পৰা কিছুমান পাচলি কিনি অনা হয়। জনসাধাৰণৰ সুবিধাৰ বাবে অসমত 5খনকৈ কেঞ্চাৰ মেডিকেল স্থাপন কৰা হৈছে, য'ত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহি তাত স্বাস্থ্যসেৱা গ্ৰহণ কৰিব পাৰে। বছৰেকৰ মূৰত পইচা কেইটামান পাম বুলি বাৰীতে এখন তামোলনি বাৰীও আছে। তাত তামোল লাগিছে, কিন্তু 3-4 বছৰমান ধৰি তামোলৰ পৰিমাণ একেবাৰে কমি গৈছে। তামোল গছতে আকৌ পাণো লগাই থোৱা আছে। পাণো বৰ লহপহ কৰি দিছে। তাৰ পৰা পইচা পোৱা হয়, মুঠৰ পৰা বাৰীখনৰ পৰা বেছ কিবা এটা ইনকাম হৈ থাকে। লগতে আমাৰ বাৰীখনতে 5 জোপাকৈ নাৰিকল গছ আছে। নাৰিকল কিনিব নালাগে, বিহু উৎসৱ সকলোতে ঘৰৰ নাৰিকলে চলি যায় আৰু পইচা কেইটাও ৰাহি হয়। তাৰোপৰি বহাগত বোলে আমি জেতুকা ল'ব লাগে, সেইকাৰণে বাৰীতে এজোপা জেতুকা গছো আছে। যেতিয়া বহাগ আহে সেয়া পিচি লৈ হাতে ভৰিয়ে লগোৱা হয়। আজিৰ ভিডিঅ'টো ইমানেই। গতিকে আহক আমি সকলোৱে কেঞ্চাৰৰ বিৰুদ্ধে যুঁজোঁ। সুস্থ থাকক, সবল থাকক আৰু দীৰ্ঘদিন জীয়াই থাকক। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ঘৰতে যি পাৰে কৰি খাওক। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।